আমি এই কেবখন হৈ গ'ল এতিয়া কালৈ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হৈ গ'ল এতিয়া বৰ্তমান এখন এতিয়া কোৰ্টত কেছ হৈ আছে এতিয়া কোৰ্টে যোনটো ষ্টেপ লয় সেই ষ্টেপটো মতেহে হ'ব কিন্তু আমি এই চিটিজেনশ্বিপ এক্ট বা যিয়ে হওক এখন আমি নামানো আমি তাৰ বিৰুদ্ধে আন্দোলন কৰি যাম আৰু গৈ থাকিম আগুৱাই কিন্তু এই অসমত আহিব নোৱাৰে আৰু ইমান যে বাংলাদেশী আহিব এই অসমত কেতিয়াও নোৱাৰে জয় আই অসম Hello guys, welcome to my channel Bidyut Nath. Cap হৈ গ'ল এতিয়া Citizenship Amendment Act হৈ গ'ল ইমান দিনৰ পাছত নেট যে আহিল এতিয়া যাতে আমি সোশ্যাল মিডিয়াত ভালকে পোষ্ট হেৰি কৰিব লাগে মেইনটেইন কৰি ৰাখিব লাগে ইন্টাৰনেট হেৰিটো যাতে হেৰি হৈ নাযায় আকৌ যাতে বন্ধ হ'ব সম্ভাৱনা নাথাকে কিন্তু আমি কেবৰ বিৰুদ্ধে আন্দোলন কৰি যাম আৰু গৈয়ে থাকিম আমি অসমীয়া নহওঁ দুখীয়া আন্দোলন কৰিমেই জয় আই অসম এই আন্দোলন NH 37 নেশ্যনেল হাইৱে 37ত কেবৰ বিৰুদ্ধে আন্দোলন হৈ আছে নগাঁৱত হৈ আছে কেবৰ বিৰুদ্ধে আন্দোলন নেশ্যনেল হাইৱে 37ত